নমস্কাৰ, মই শিখাই আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আজি আমি গৈ আছোঁ ঘৰ পুৰা বেগে মানুহে পুৰা একদম কষ্ট কৰি যাই আছোঁ। উপায় নাই দিয়ক, চাৰিচকীয়া এখন ল'ব নালাগে, এনেকৈ যাই থাকিব লাগিব। যাওঁতে ৰাতি হ'ল আৰু বেছি দূৰ নাই আৰু ঘৰ যাই পাম। ঘৰ যাই পাই মাত্ৰ আপোনালোকক অলপ দেখাব চেষ্টা কৰিম। ফাইনেলি আমি ঘৰ আহি পালোঁ। ঘৰ আহি পাই কাপোৰখিনি চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি এতিয়া বনাম চাহ। চাহখিনি বনোৱা মোৰ হৈ গ'ল। সকলোকে চাহ দিয়া হৈ গ'ল। এইবাৰ মই খাম। মই লৈছোঁ মেৰী বিস্কুট আৰু গাখীৰ। গাখীৰ আমাৰ ঘৰৰে, কিন্তু দেউতাহঁতে গাখীৰ চাহ নাখায়, লাল চাহ খায়। সেইকাৰণে দেউতাহঁতক লাল চাহ বনাই দিলোঁ। এতিয়া মই খাম, আপোনালোকে চাওক। এতিয়া তাড়াতাড়ি ভাতকেইটা বনাই লওঁ। মা, দেউতা, বাপেক, পুতেক বহি একেবাৰে পূৰা ভাত খাই আছে। এতিয়া ময়ো খাম, খাই মাত্ৰ বাকী কামখিনি শেষ কৰি লওঁ। থোৱা হ'ল দিয়ক, আৰু আজিৰ কাৰণে সমাপ্ত। এতিয়া পূৰা কাম চাম শেষ আৰু একো বাকী নাই। মুখ চুখ ধুই পূৰা আহি গ'লোঁ আৰু এতিয়া ৰাতি 11টা বাজিল। এতিয়া আপোনালোককো বাৰু বাই বাই, টাটা।